junmoni rabha মৃত্যুক লৈ বহুতো অসমত হাহাকাৰ সৃষ্টি হ'ল আৰু এতিয়ালৈকে তদন্ত চলি আহিছে। হত্যাকাৰীক ধৰা পেলাব পৰা নাই। যাক সন্দেহ কৰিবলগীয়া তাক সন্দেহ কৰিবলগীয়া হ'ল আৰু এতিয়া বৰ্তমান ৰুণা নেওগে নিজে মুখ খুলিলে। ফেচবুকত বহুতো কথা বিৱৰি লিখিলে। এটা সময়ত ৰুণা নেওগকো সন্দেহ কৰিবলগীয়া হৈছিল। গতিকে ফেচবুকত কি বিৱৰি লিখিলে আপোনালোকক মই দেখুৱাই দিছোঁ। চাব এছপি ৰুণা নেওগে লিখিছে, মোক বিশ্বাস কৰি মানুহৰ কথা শুনি মানসিক কষ্টত থকা মানুহখিনিৰ কাৰণে মই কেইটামান কথা ক'ম। 2019 চনৰ পৰা মই লখিমপুৰত আছিলোঁ DSP হেডকোৱাৰ্টাৰ হিচাপে। 2022 নৱেম্বৰত মোৰ প্ৰমোশ্যন হ'ল এডিশ্যনেল SP হেডকোৱাৰ্টাৰ হিচাপে আৰু 5/7/2022 তাৰিখে মই সম্পূৰ্ণ বিভাগীয় নিয়ম মানি ট্ৰান্সফাৰ পেটিশ্যন দিছিলোঁ মোৰ কৰ্তৃপক্ষক, কিন্তু মোৰ ট্ৰান্সফাৰ নহ'ল। মই ভাবোঁ যে বিভাগে যি সিদ্ধান্ত লয় সেয়া কেৱল এজন বিষয়াৰ ব্যক্তিগত ভালৰ কাৰণে নলয়, তেওঁলোকে আৰু বহু কথা চিন্তা কৰিব লগা হয়। যোৱা 2021 বৰ্ষত অসমত ভালেখিনি এডিশ্যনেল SPৰ পদ সৃষ্টি কৰা হৈছিল, কিন্তু সেই পদসমূহৰ পূৰণৰ বাবে প্ৰয়োজনীয় সংখ্যক বিষয়া নাছিল। মই ভাবোঁ যে বিভাগে যি সিদ্ধান্ত লয় সেয়া কেৱল এজন বিষয়াৰ ব্যক্তিগত ভালৰ কাৰণে নলয়, তেওঁলোকে আৰু বহু কথা চিন্তা কৰিব লগা হয়। যোৱা 2021 বৰ্ষত অসমত ভালেখিনি এডিশ্যনেল SPৰ পদ সৃষ্টি কৰা হৈছিল, কিন্তু সেই পদসমূহ পূৰণৰ বাবে প্ৰয়োজনীয় সংখ্যক বিষয়া নাছিল। উপৰঞ্চি মোৰ প্ৰমোশ্যনৰ পিছত খালী হোৱা পদটোত DSP হেডকোৱাৰ্টাৰ নতুনকৈ কাকো পোষ্টিং দিয়া হোৱা নাছিল। যোৱা 2 বছৰত অসম আৰক্ষীত যি ধৰণে কাম হৈছে বা চলি আছে সেই ধৰণে এডিশ্যনেল SP হেডকোৱাৰ্টাৰ আৰু এডিশ্যনেল SP ক্ৰাইম দুটাই যথেষ্ট গুৰুত্বপূৰ্ণ আৰু জবাব দিবলগীয়া কাম। অৱশেষত মই আশা কৰা মতে মে 9 তাৰিখে মোৰ ছিনিয়ৰ ষ্টাফ অফিচাৰ টু চিফ কণ্ট্ৰল ভিডিঅ'লৈ বদলি হ'ল। 9 মে আছিল অৰ্ডাৰ হোৱা দিন। 10 মে তাৰিখ মুখ্যমন্ত্ৰী মহোদয়ৰ লখিমপুৰ ভিজিটৰ কাৰণে আছিলোঁ নাৰায়ণপুৰত। সেই প্ৰগ্ৰেমৰ শেষত লগতে লাগি পুনৰ 14 মে তেখেতৰ পুনৰ লখিমপুৰৰ ঢকুৱাখানাত প্ৰগ্ৰাম। সেই পৰিস্থিতিত মই নিজে দৌৰাদৌৰিকৈ চাৰ্জ এৰি ওলাই অহা কোনোমতে সম্ভৱ নাছিল। ওলাই অহাতকৈ কামটো ভালদৰে হোৱাত গুৰুত্ব দিলোঁ। পাছৰ দিনকেইটাত লগালগিকৈ 3খন ক্ৰাইম কনফাৰেন্স লখিমপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটীত। মই যথেষ্ট নিৰ্দিষ্ট সময়ৰ ভিতৰতে জিলাৰ দায়িত্বখিনি কৰি নিজৰ ব্যক্তিগত কামখিনিও অফিচিয়েল ইকুইপমেণ্ট জমা কৰা আৰু আনুষংগিক অলেখ কাম থাকে শেষ কৰি ওলাই আহিব পৰা, সেইকাৰণে সেই কামখিনি ভালকৈ শেষ কৰাত গুৰুত্ব দিছিলোঁ। সেই সময়ত নিউজত কোনে কি বজাই আছে তাক লৈ বিশেষ ভবাৰ সময় নাছিল। মাজত মাত্ৰ সাংবাদিকে মোক এদিন সুধিছিল বিষয়টো কি। যিহেতু মই বিচৰা নাছিলোঁ মই কোৱা কথাখিনি পুনৰ ৰহণ সনাই ঘূৰাই পকাই একেটা কথাকেই নিউজত বাজি থাকক। মোৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত মোক তদন্তকাৰী বিষয়া সজোৱা হ'ল। মোৰ অফিচত বহি চাহ খাই এঘণ্টা সময় নষ্ট কৰি পৰামৰ্শ লোৱা মানুহেও মোক বা বিভাগীয় মুৰব্বীক লগ ধৰিবলৈ ফিজ দিব লগা হোৱা বুলি ট্ৰল কৰিব পৰা হ'ল। অচিনাকি মখাৰ কথা নকওঁ, মোৰ APSC চিলেকশ্যনক লৈও গান গালে ৰাইজে। মই জানো যে মই যিসকল মানুহৰ জীৱনত কিবা এটা ভাল কৰি দিছোঁ সেইবোৰ মানুহ মোবাইল, ইণ্টাৰনেট, ফেচবুকৰ পৰা বহুত দূৰত। বহু মানুহে মোক বেয়া পাই জানো, পাবই পাৰে, কাৰণ জিলা আৰক্ষী মানেই মানুহ ধৰা, আইন শৃংখলা ৰক্ষাৰ বজাই ৰখা হ'ল কাম। যিসকলে তেওঁলোকৰ লগত ফটো নুঠাৰ কাৰণে মোক বেয়া পায় তেওঁলোক নিস্বাৰ্থ মানুহ নেকি? লখিমপুৰৰে হওক বা অন্য জিলাৰে হওক কোনো ফ্ৰডৰ লগত মোৰ কোনো সম্পৰ্ক নাই, এইটো স্পষ্ট কথা। আৰু এটা কথা কৈ থ'ম, 2023 বৰ্ষৰ আৰম্ভণিতেই প্ৰায় 20 দিন সময় লৈ পাভ ৰিজাৰ্ভ ফৰেষ্টৰ বঙালমৰা আৰু মহঘুলি যোৰাৰ বেদখল মুক্ত কৰা হৈছিল। প্ৰকৃতিৰ ওচৰত, ভগৱানৰ ওচৰত গৈ বুকু ফিন্দাই ক'ব পাৰিম জীৱনত এই এটা কাম কৰিলোঁ। ভগৱানৰ ওচৰত কৃতজ্ঞ এই কামটো গুৰুত্বপূৰ্ণ এক অংশ হ'বলৈ পোৱাটো আৰু 100% মন মগজু শ্ৰম দি এই কামটো কৰিবলৈ পোৱাটো। পাভ ৰিজাৰ্ভ ফৰেষ্টত হৈ আছিল অপৰাধীৰ এক ভূস্বৰ্গ। বৃহৎ আৰক্ষী বাহিনী লৈ পাভ পেট্ৰলিং কৰি থাকোঁতে প্ৰমাণ পাইছিলোঁ। কাৰখানাত কাম কৰা চিনাকি, ফোন লৈ ফোনতেই ফটো দেখুৱাই সোণ বেচি থকা। পুলিচ আহিছে কি গৈছে ভ্ৰক্ষেপ নথকা লোকবোৰৰ থিতাতে ধৰি আনি জেললৈ চালান দিছোঁ 5 দিনা।
কিন্তু মনত ভয় হয় এতিয়া পাভ বেদখলকাৰীৰ কবলৰ আগৰ দৰেই থকা হ'লে অন্তত লেতেৰি বেগমৰ নিচিনা মানুহবোৰ তাতে সোমাই থাকিব পাৰিল হয়। চেদেলি ভেদেলি হৈ কষ্ট খাই ঘূৰি ফুৰিব নালাগিলহেঁতেন। মোৰ দৃষ্টিৰে মোক একমাত্ৰ ভুল হ'ল ট্ৰেন্সফাৰৰ পিছত মই এদিনো থাকিব নালাগিছিল লখিমপুৰ জিলাত। অৱশ্যে তাৰ কাৰণে মোৰ ওপৰত যিবোৰ বদনাম ছটিয়াই দিয়া হ'ল মই তাৰ 1% গাত পাতি নলওঁ। কিন্তু মানুহক ভয়ংকৰভাৱে মিছগাইড কৰি বিশ্বাসক যিদৰে টেটু চেপা দিয়া হ'ল তাৰ সাক্ষী হৈ ৰ'ব মোৰ এই সময়খিনি। ঘটনা ঘটিলে কাৰোবাক ট্ৰল কৰিবই লাগিব, এই সময় হয়তো এনেকুৱাই। এনেদৰেই ফেচবুকত নিজৰ মনৰ কথা ব্যক্ত কৰিছে ৰুণা নেওগে। পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়।